এটা পরে আসামিজ গো ব্যাক বুলি নকয় অসমীয়াকে বিহাৰী বনাব ৰাহুল চৌহান নামৰ এই ব্যক্তিজনে কিন্তু বেছি এক্সপেক্টেশন ৰাখিব যে ইয়াৰ ওপৰত কিবা একশন লোৱা হ'ব ইয়াতো হৈছে এটা সাধাৰণ সোশ্যাল মিডিয়া কমেন্ট আৰু আমাৰ দিলীপ শইকীয়াইও কৈছে বিহাৰী অসমীয়া সবে মিলি থাকিব লাগে নহলে মিয়া একশন পাব কিন্তু মিয়া আৰু বিহাৰী মাজৰ ডিফাৰেন্সটো কি আছে এই কথা কোনে বুজাব ইহঁতে য'ত গৈছে অসমীয়া ভাষা সংস্কৃতি সকলোবোৰ ধ্বংস কৰি গৈ আছে আৰু গুৱাহাটী হৈছে ইয়াৰ প্ৰাইম এক্সাম্পল বিজয় কুমাৰ গুপ্তাৰে পডকাষ্টত কৈছেটো ভাষা হৈছে এক ভাওনা আফ্ৰিকা জংঘলত গলে আপুনি কাৰো কথা বুজি নাপায় কিন্তু পানী খাব মন গলে আপুনি এই ভাগে দিলে হ'ল হৈ গ'ল কামটো আৰু ইয়া হৈছেটো তেওঁলোকৰ বাবে ভাষা গুৰুত্ব আনকি গুগলত মিনি বিহাৰ বুলি সাৰ্চ কৰিলে তিনিচুকীয়া নাম আহে 10 লাখ জনসংখ্যা থকা তিনিচুকীয়াটো 5 পৰা 6 লাখ বিহাৰী আছে তাকো এই ডাটা 2003 চনৰ হয় 2026 মতে এই জনসংখ্যা আৰু যে বৃদ্ধি পাইছে ইয়াতো একো অসন্দেহে নাই আৰু ৰিসেন্টলি জিতেন্দ্ৰ হালেও কিছুমান ভিডিঅ' ওলাই পাইছে য'ত তেওঁ সাধাৰণ দুখীয়া বিহাৰী ভক আমনি কৰি বহিছে চাও ইও এটা বিহাৰী চাও ৰাস্তাত দোকান দি আছে চাওক বিহাৰী আৰু ইয়াৰ বাবে বহুতে কোৱা ষ্টাৰ্ট কৰি দিছে যে গুৱাহাটী ঘটনাটোত বিহাৰীখিনি ভুল আছে জিতেন্দ্ৰ হালেও ভুল আছে কিন্তু সেই ঘটনাটো যে জয় বিহাৰকে শ্লোগান দি আছিল সেই বিষয়ে কি ক'ব ঠিক একেটা পৰিৱেশ আমাৰ অসমীয়া মানুহখিনি যদি বিহাৰত গৈ বিহাৰী এটাক পিটি জয় এখন বুলি চিঞৰি থাকিলেহেঁতেন তেন্তে ইয়াৰ অৱস্থা কি হ'লহেঁতেন এবাৰ ভাবি চাওক এতিয়া বিজয় কুমাৰ গুপ্তাটো বাদেই দিয়ক তেওঁ এজন বিহাৰী আৰু বিহাৰী ভোট পাই জিকিছে তেওঁ সিহঁতে মিনি মান মানিব আমাৰতো কুৱেশ্যন আছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যিবোৰ অসমক বিহাৰ বনাম বুলি কৈছে অসমীয়া ভাষা যে দিনক দিনে মাইনৰিটি হৈ গৈছে ইয়াৰ বাবে কিবা ব্যৱস্থা লোৱা হ'বনে নাই আগলৈ যাতে অসমীয়াৰ লগত কাজিয়া কৰিব সাহস নকৰে ইয়াৰ ওপৰত কিবা সিদ্ধান্ত ল'বনে নাই